হেল্ল' গাইছ, দিছ ইজ পিঠা অসম, মানে মই পিঠিয়া অসমে কৈ আছোঁ। তো মই আছোঁ এতিয়া বৰ্তমান আমাৰ গাঁৱত। মোৰ লগত আছে জেতুকী। কিবা ক'বা নেকি তুমি? নাই নকওঁ, বৰ গৰম। তো ৰাইজসকল আপোনালোকে বুজি পাইছে যে আমাৰ জেতুকীৰ অকণমান গৰম লাগছি। তো জেতুকীৰ বুলি নহয়, চবৰে গৰম লাগছে। তো জেতুকী ইফালে আছে। তো আমি অকণমান গাঁৱৰ পৰিৱেশটো দেখাই দি আছোঁ। তো মানে কি গৰম বহুত, গৰমৰ কাৰণে মানে উপায় নাই আৰু। তো আমাৰ এইটো আছে, আমাৰ সেইটো জানে। তো কথাটো হৈছে এইটো হৈছে আমাৰ জেতুকী মানে মোৰ লগতে থাকে আৰু। তো এটা কথা এটা ক'ব মন গৈ আছে। কথাটো হৈছে যে মানে মোবাইলটো খুলিলে ইউটিউবে চাওক, মানে ফেচবুকেই চাওক, কিবা কিবি মাথাটো গৰম হৈ যায়। মানে কি মানে হৈছে মানে অসমখনৰ, মানে মই বেলেগ গম নাপাওঁ আৰু অসমৰ কথা গম পাওঁ। আপোনালোকে নিজে মানে ভাবি চাব কি হৈ আছে। তো মই নকওঁ, মানে কৈ বেয়া হোৱাতকৈ নকৈ কিনে ভাল হৈ থাকাই ভাল। তো আপোনালোকে নিজে চিন্তা কৰিব আৰু হয় না। মই হৈছোঁ এটা মানে কি হাজাৰ দুখৰ মাজত সুখ বিচাৰি পোৱা এজন মই পিঠিয়া, মানে এখন পিঠিয়া। তাৰপিছত যিমান টেনশ্যন নাথাকক, তাৰ ভিতৰত মই হাঁহি থকা মই এটা পিঠিয়া। তাৰপিছত 10টা গাৰ্লফ্ৰেণ্ড এৰি যোৱাৰ পিছতো মই জিন্দা থকা পিঠিয়া। সেইকাৰণে মই বেছি টেনশ্যন নলওঁ ৰাইজ। কম দিনৰ জীৱন, তো শিখৰ খাই বৰবাদ কৰি দিম, মানে বৰবাদ কৰি দিলোঁৱে। তো এইগিলা হাই কাজিয়া লাগি কিনে কি হ'ব? তো বিন্দাছ লাইফ। তো এতিয়া মই আহি গ'লোঁ আমাৰ এইফালে, দেখিছেনে? এইফালে ৰাস্তাটোদি আহি আমাৰ এনেকৈ এইফালৰ পথৰ পাই গ'লোঁ। ইয়াতে ধুনীয়া বতাহ হাৱা মাৰি থাকে, মানে হাৱাটো ধুনীয়া হয়, এচিতকৈ মানে ভাল আৰু। মানে এচিত থাকিলে কি হ'ব, বাহিৰত ওলালে গৰমটো লাগব না, গম পাওঁ মই। সেইকাৰণে মই যিমান পাৰোঁ অলপ আমাৰ পৰিৱেশৰ পৰা, এইটো কি বুলি কয়, প্ৰকৃতিয়ে দিয়া বস্তুটো লওঁ আৰু। তো যি নহওক ৰাইজ, কথাটো হৈছে এইগিলাখান কাজিয়া পেচাল কৰি কাম নাই। মানে ধুনীয়াকৈ নিজৰ কাম কৰি থাকিব লাগে। কোনোবাই কিবা কৰিছে, কিবা কৰা নাই, সেইগিলা চাই লাভ নাই। নিজে কি কৰিছা, নিজৰ শিখৰ খাব পইচা নাই, বেলেগৰ কথা ক'লে কি হ'ব নে কি কওঁতে ভুল হ'ব পাৰে, কিন্তু কৈছোঁ আৰু। তো ৰাইজসকল, মানে
কাহিনী আমি বনাব জানো, অভিনয় মানে ময়ো কৰিব জানো, কিন্তু আমাৰ নাই, কেমেৰা নাই। আমাৰ ভিউ আছে, কিন্তু আমাৰ কেমেৰা নাই, আমাৰ মনত সাহসো আছে, আৰু আমাৰ কুচিয়া নাই। এই অলপ বস্তুটো হ'লি, কিন্তু আমিও কম নহওঁ, আমিও সেই গাঁৱত থকা দমৰা। তো ৰাইজসকল, মোৰ দৰে আৰু কোন কোন আছা মানে ৰাতি ভাতগিটা খাই উঠি মানে বিচনাত পৰাৰ লগে লগে চকুকেইটা মুজি ডুবাই, আমেৰিকা, লণ্ডনত যাই কিনে ঘূৰি থাকা, চুইমিং পুলত মানে ডুবি থাকা, সাঁতুৰি থাকা, দামী দামী গাড়ীত ঘূৰা, কোনে কোনে? মোৰ নিচিনা কোন কোন আছে? মানে মনটোত মানে ইমান বহুত ডাঙৰ ডাঙৰ কথা ভাবো না, পাগল হৈ যাম, পাগল। আম্বানী ইমান ডাঙৰ ডাঙৰ কথা নাভাবে কিজানি, মই যিমান ভাবো মানে ইমান ডাঙৰ ডাঙৰ সপোন দেখো। তো গাইছ, এনেকাই আৰু জীৱন। বহুত দিন বেয়া চলি আছে, বহুত দিন মই কালি কিবাকে চুলিকেইডাল কাটিলোঁ, 1,000 টকা লৈছে, তাকো সেই ঘৰৰ পৰাই 10টামান ডিমে চুৰ কৰি নিছোঁ, নি কিনে অলপ কিবাকে 1,000 টকামান পালোঁ, পাই কিনে চুলিকেইডাল কাটি দিলোঁ। তো গাইজ, যি নহওক এনেকৈ জীৱন চলি আছে আৰু। তো আপোনালোকে ভালে আছে কিজানি, মানে থাকিবই লাগিব, মানে আপোনালোকে যদি ভালেই নাথাকে তো মই কি ঘণ্টা কৰিব গেলি ভালে থাকিম? তো হাঁহি থাকিব, বাই বাই। সেইটো যদি ভাল পা আৰু ভিডিঅ' বনাম। তো এইটো কি বুলি কয়, বাই বাই।